বিৰিয়ানী বনাবলৈ লৈছোঁ আজি টপিকটোত এয়া আমাৰ চিকেন ইয়াত আমি বেচন দিছোঁ আৰু এয়া আমাৰ ইয়াতে দিছোঁ আমি ময়দা আমি এইখিনি ধুনীয়াভাৱে এনেকৈ সানি মিলি কৰি ল'ম তাৰপিছত আমি ইয়াতক কিছু সময় ড্ৰপ দিম যাতে সুন্দৰভাৱে সানি গেলি উঠে তাৰপিছত আমি ইয়াক ভাজি পেলাই নেক্সট প্ৰচেছটো কেনেকৈ বিৰিয়ানী চিকেন বিৰিয়ানী বনায় সেইটো আমি আপোনালোকক দেখাই যাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ এফালৰ পৰা চাই যাব আমি চিকেন মছলা অলপ দিছোঁ ধনিয়া গুড়ি অলপ দিছোঁ মিট মছলা অকণমান দিছোঁ চববোৰ মছলা অকণমান দি গৈছোঁ বিৰিয়ানীৰ কথা যিহেতু মছলা বিৰিয়ানী বনাম মটন মছলা অকণমান দিছোঁ কম বেছি পৰিমাণে দিছোঁ বেছিও নহয় আমি নিজে ঘৰত খাম যিহেতু দিছোঁ কাশ্মীৰী লাল যাতে মাংসখিনি কালাৰ ধুনীয়া আহে সেইকাৰণে আমি কাশ্মীৰী লাল অলপ ইউজ কৰিছোঁ দিবলৈ লৈছোঁ অকণমান বিৰিয়ানী মছলা লৈছোঁ আমুলৰ দৈ ইয়াত আমি আমুলৰ দৈ ইউজ কৰিছোঁ আপোনালোকে ঘৰত দৈ ইউজ কৰিব পাৰে ঘৰত দৈ ইউজ কৰিলে বেছি ভাল হ'ব খাই সোৱাদ লাগিব আৰু দেখাই পেলাই ধুনীয়া হ'ব দিবলৈ ওলাইছোঁ মিঠাতেল আমি মিঠাতেল এনেকুৱাকৈ দি লৈছোঁ এইখিনি এতিয়া ধুনীয়াভাৱে সানি ল'ম লৈছোঁ নিমখ কাৰণ নিমখৰ অবিহনেতো কোনো বস্তুৱে সোৱাদ নহয় যিহেতু নিমখ দিব লাগিব নিমখটো সোৱাদ অনুসাৰে দিছোঁ প্ৰথম মই 1 চামুচ দিছোঁ তাৰপিছত ছেকেণ্ডবাৰ অকণমান দিছোঁ এইখিনি আমি ধুনীয়াভাৱে এতিয়া সানি ল'ম আপোনালোকে আমি এইখিনি এনেকৈ সানি ল'লোঁ এতিয়া আমি এইখিনি কিছু সময় কাৰণে ঢাকনি মাৰি থৈ দিম 1.5-2 ঘণ্টামান তাৰপিছত আমি 1.5-2 ঘণ্টা এইখিনি ফ্ৰাই কৰিম তাৰপিছত বাকীখিনি ভিডিঅ' কেনেকৈ বনাই আমি দেখাম আপোনালোকে ভিডিঅ'টো চাই যাব আগফালৰ পৰা স্কিপ নকৰাকৈ ধন্যবাদ এনেকৈ চাউলখিনি তিয়াই থ'লোঁ কিছু সময়ৰ কাৰণে মিনিমাম 30 মিনিট থাকিব লাগিব অৰ্থাৎ আধা ঘণ্টাৰ পিছত আমি চাউলখিনি ইয়াৰ পৰাই তিয়াই থকা জেগাৰ পৰা উঠাই লৈ আমি ধুনীয়াকৈ ধুই ল'ম তাৰপিছত আমি বিৰিয়ানী বনাবলৈ আৰম্ভ কৰিম বিৰিয়ানী টাইমত থাকিব সেই আমি পিঁয়াজ গোল গোলকৈ কাটি লৈছোঁ আমি কেপচিকাম জলকীয়া কাটি লৈছোঁ গোল গোলকৈ আৰু এইটো মাংসত থাকিব সেইখিনি আমি বিৰিয়ানীত ব্যৱহাৰ কৰিম আৰু লগতে বিৰিয়ানীত থাকিব কণী আৰু আমি এনেকৈ আলু হেৰি কৰি লৈছোঁ আৰু আলুটো আৰু মাংসৰ জোলটো এক্সট্ৰাকৈ বনাম বাকী মাংসটো বিৰিয়ানীৰ লগত থাকিব আমি এইখিনি দেখাইছোঁ আমি কেনেকৈ বনাম এতিয়া আমি ইয়াক দেখাই আছোঁ ফোন কৰি এনেকৈ আমি কণীখিনি আৰু আলুখিনি বইল হ'বলৈ দিলোঁ এইখিনি বইল হোৱাৰ পিছত বাকীখিনি আমি বনাই আছোঁ এনেকৈ চাউলখিনি তিয়াই থোৱা চাউলখিনি তৰাই ল'ম কাৰণ আমাৰ চাউলখিনি 30 মিনিট হৈ গ'ল এতিয়া আমি ইয়াক ধুনীয়াকৈ ধুই ল'ম ধুই পেলাই আমি প্ৰথমতে বইল কৰিম হাফ বইল কৰি ল'ম তাৰপিছত আমি হেৰি কৰিম বিৰিয়ানী বনাম ছেকেণ্ড ষ্টেপত প্ৰথমতে হাফ বইল কৰি লওঁ চুলাটো অন কৰি লৈছোঁ পানী গৰম হ'ব দিছোঁ এতিয়া আমি ইয়াত চাউলখিনি বহাই দিম তাৰপিছত চাউলখিনি হাফ বইল হ'লে আমি ইয়াৰ পৰা নামাই ল'ম চাউলখিনিত আমি এনেকুৱাকৈ ঢাকন লগাই দিছোঁ কিছু সময়ৰ কাৰণে যাতে চাউলখিনি হাফ বইল উঠে এইফালে আমাৰ কণী প্ৰায় বইল হোৱা অৱস্থা আমাৰ কণীটো লাগিছে বইল হ'ব ধৰিছে আলু আৰু কণী আমি বহাই দিছিলোঁ গতিকে এইখিনি আমি নামাই ল'ম থৈ দিছিলোঁ বইল হোৱাৰ পিছত মাংসখিনি ধুনীয়াভাৱে সিজি উঠিছে এনেকুৱাকৈ আমি এনেকৈ থৈ আধা ঘণ্টাৰ কাৰণে ৰাখি থৈছোঁ এতিয়া সিজি উঠিছে এতিয়া আমি ইয়াক ভাজিম মানে ফ্ৰাই কৰাৰ কাৰণে কেৰাহীটো এনেকৈ বহাই লৈছোঁ অকণমান গৰম হ'ব দিছোঁ গৰম হোৱাৰ পিছত ইয়াত তেল ঢালিম বাকী দেখাই আছোঁ আমি গৰম উঠিছে এইবাৰ আমি জলকীয়াখিনি প্ৰথম দি দিলোঁ এরকম লৈছোঁ এনেকৈ সুন্দৰকৈ ভাজি ল'ম প্ৰথমতে পিঁয়াজখিনি আকৌ সুন্দৰকৈ ভাজি ল'লোঁ এতিয়া ইয়াত আমি মাংসখিনি বহাই দিম মাংসখিনি এনেকৈ বহাই ল'লোঁ কাৰণে আমি এনেকুৱাকৈ 10-15 মিনিট ঢাকনি লগাই দিলোঁ যাতে সিজি উঠে মাংসখিনি তাৰপিছত আমি আকৌ ভাজি ল'ম অকণমান লৰাই দিম মাজে মাজে চাই থাকিম লৰাই থাকিম তথাপিও 10 মিনিট প্ৰথমতে দি ল'ব লাগিব কুকাৰটো অলপমান গৰম হ'ব দিছোঁ তাৰপিছত ইয়াত আমি পেঁয়াজ আৰু কেপচিকাম অকণমান ভাজি ল'ম ভাজি লৈ পেলাই বাকীখিনি প্ৰচেছ আমি একফালৰ পৰা কৰি যাম আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰিব একফালৰ পৰা চাই যাব কুকাৰটো অলপমান গৰম হ'ব দিছোঁ তাৰপিছত ইয়াত আমি পেঁয়াজ আৰু কেপচিকাম অকণমান ভাজি ল'ম ভাজি লৈ পেলাই বাকীখিনি প্ৰচেছ আমি একফালৰ পৰা কৰি যাম আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰিব একফালৰ পৰা চাই যাব দেখিছে আমাৰ মাংস তৈয়াৰ হৈ গৈছে এতিয়া আমি সেই নামি থোৱা কৰাইছোঁ এনেকৈ 50 ছেকেণ্ড
পিঁয়াজ টেঙা ভাজি লৈছোঁ। যাতে আৰু কেঁচা গোন্ধটো যায় এনেকৈ ভাজি লৈছোঁ আমি। ইয়াতে এনেকৈ 50 ছেকেণ্ড লগতে আৰু পিঁয়াজ টেঙা ভাজি লৈছোঁ। যাতে আৰু কেঁচা গোন্ধটো যায় এনেকৈ ভাজি লৈছোঁ আমি। এই মছলা বিৰিয়ানী বনাইছোঁ, গতিকে লং হৈ পিনে বিৰিয়ানী নহয়, গতিকে আমি প্ৰথমতে লং দি লৈছোঁ। মই প্ৰচেছখিনি কৰি যাই আছোঁ, আপোনালোকে চাই থাকক, ষ্টেপ বাই ষ্টেপ কৰি যাই আছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। সিজাই লোৱা চাউলখিনি বহাই লৈছোঁ। এইবাৰ ইয়াত আমি পিঁয়াজ আৰু মাংসখিনি দি যাম। পেপচিকাম ডাল আৰু পিঁয়াজ টেঙা দি ল'লোঁ। ইয়াৰ ওপৰতে আমি মাংসটো দিম। এনেকুৱাকৈ মাংসটো দিলোঁ। এইবাৰ ইয়াৰ ওপৰত আকৌ চাউল দিম। এনেকুৱাকৈ আমি 3টা ষ্টেপ কৰিম, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এনেকুৱাকৈ মাংসটো দিলোঁ। এইবাৰ ইয়াৰ ওপৰত আকৌ চাউল দিম। এনেকুৱাকৈ আমি 3টা ষ্টেপ কৰিম, তাৰপিছত আপোনালোকক দেখাই আছোঁ। 2 নম্বৰ ষ্টেপ, এইটোত আমি এনেকুৱাকৈ দি ল'লোঁ পেপচিকাম জ্বালা আৰু জলকীয়া। এইবাৰ ইয়াত কণী দিম। 2 নম্বৰ ষ্টেপ, এইটোত আমি এনেকুৱাকৈ দি ল'লোঁ পেপচিকাম জ্বালা আৰু জলকীয়া। এইবাৰ ইয়াত কণী দিম। আমি বইল কৰি লোৱা কণীটো এনেকৈ বহাই ল'লোঁ। এইবাৰ ইয়াত আকৌ চাউল দিম, তাৰ নেক্সট অলপ মাংস দিম। এনেকুৱাকৈ আমি 3টা প্ৰচেছ কমপ্লিট কৰিম। তাৰপিছত আমি কুকাৰটো জুইত বইল দিম। মাংস দি এনেকুৱাকৈ চাউল দি আছোঁ, এতিয়া ঢাকনটো লগাই দিম। তাৰপিছত আমি কুকাৰটো জুইত দিম গৰম হ'বলৈ। বহাই দিছোঁ, এটা চিটি মাৰি দিম, তাৰপিছত আমি নামাই থ'ম। বহাই দিছোঁ, এটা চিটি মাৰি দিম, তাৰপিছত আমি নামাই থ'ম। ৰেডি, এতিয়া আমি এনেকৈ খাবলৈ ওলাইছোঁ। ইয়াকে বাঢ়িছোঁ বিৰিয়ানী। ৰেডি, এয়া আমাৰ মাংসৰ গ্ৰেভি লৈছোঁ। এতিয়া আমি এনেকৈ খাবলৈ ওলাইছোঁ। ইয়াকে বাঢ়িছোঁ বিৰিয়ানী। ৰেডি, এয়া আমাৰ মাংসৰ গ্ৰেভি লৈছোঁ।